Hi everyone, good morning and আজি যেহেতুকে শিৱৰাত্ৰি আমি ওলাই গ'লো ফেন্সি বজাৰলৈকে তাতে ড্ৰোন ফুল আকন ফুল নাৰ্জি ফুল তাতে মন্দিৰটো সজাবলৈকে তেনেকে ললো আৰু কিছুমান ল'ব লগা আছিল পদুম ফুল তেনেকে মাছ খোৱাত গুছি গলো আৰু যিহে ফুলৰ দাম এটা পদুম ফুলতে 60 টকা 70 টকা তেনেকে সো আমি এনেকে সৰু সৰু ফুলে ললো 20 টকা নে 30 টকা তেনেকুৱা আছিল পাঁচটা ছয়টা মান আৰু দেন আমি গলো চন্দ্ৰপুৰ আৰু যেহেতুকে দেও আহিব সময় হৈছে ৰেডি হৈ ললো লৈ আহা ফুলকিনিৰে এই টিকলিজনী আৰু মই এনেকে ধুনিয়াকে সজাইছো ভাল লাগিছে মন্দিৰটো এতিয়া আৰু মানুহখিনিও লাহে লাহে এজন দুজনকে আহি আছে এবাৰ টিকলিজনী তাইৰ নাম নয়না তাইক ধুনিয়াকে এটা ত্ৰিশূলৰ ফুট এনেকে আঁকি দিলো তাই বিৰাট হেপি আৰু এইপিনে দৰ্শনতে বনাই আছে ভোগখিনি পায়কটো হৈ গ'ল হেপিনে খিচিৰি বনাই আছে আৰু দেও আহি পালে দেৱে পূজাৰ যোগাৰখিনি কৰি আছে আমাৰ একচুয়ালি যেহেতুকে 4টা প্ৰহৰ কৰিম পূজাখন ষ্টাৰ্ট হতে বহুত লেট হৈ গৈছিল আৰু নন্দিতা এপিনে বনাই আছে চাহ আৰু গৰবদাই ঘুটাটো বনাই আছে পূজাৰ যোগাৰখিনি হৈ গ'ল দেৱে পূজা ষ্টাৰ্ট কৰিব আৰু এভৰি ইয়াৰ একচুয়ালি আমি শিৱৰাত্ৰিটো 4টা প্ৰহৰ কৰো একাৰণে একদম ৰাতিপুৱালৈকে পূজা হৈ থাকে আৰু ষ্টাৰ্ট হতেও বহুত দেৰি হয় এবাৰ পূজা বুলি মই একচুয়ালি চন্দন আৰু তেনেকে ফুটৰ মানে সেন্দুৰৰ ফুটৰে তেনেকে ডিজাইন কৰিম বুলি আগতে প্ৰিপেয়াৰ হৈছো মানে সবকে লগাই দিলো কিন্তু নিজে লগাব নোৱাৰি যেতুকে নন্দিতাক কলো মোক লগাই দিব আৰু ইয়া দুইটা লগাই একদম ফটো তুলি আছো আৰু ৰাতি যেতুকে টেম্পাৰেচাৰটো ডাউন হৈ আহে পুৰা ঠাণ্ডাও পৰে আৰু মাজৰাতি দৰ্শনৰ টোপনিও ধৰিছে অলমোষ্ট এতিয়া পূজা শেষ হ'ব হোম কৰি আছে আৰু এইবাৰ পূজাত চাৰিমুখী বেলপাত এটা ওলাইছিলে মানে দেৱে দিছিলে তাকে ফটো উঠাই থৈ দিলো আৰু শিৱৰাত্ৰিৰ ব্লগটো আজি ইমানতে শেষ বাই এণ্ড হৰ হৰ মহাদেৱ